নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে জুলি জোহা চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ দৰে এইবাৰো আপোনালোকৰ বাবে এটি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল জহা কোমোৰাৰ সৈতে চিকেন গ্ৰেভি। আহকচোন তেনেহ'লে আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ চিকেন 1 কেজি, আলু লৈছোঁ 7টা, পিঁয়াজ লৈছোঁ 12টা আৰু জহা কোমোৰা এটা লৈছোঁ। প্ৰথমে মই মাংসখিনি ভালকৈ ধুই ল'লোঁ আৰু আলুখিনি মই অলপ ডাঙৰকৈ কাটি লৈছোঁ। পিঁয়াজখিনি মই এতিয়া মিহিকৈ কাটি ল'লোঁ আৰু মাংসত দিবৰ কাৰণে মই কোমোৰা আধা ফাল অলপ সৰু সৰুকৈ কাটি লৈছোঁ। মাংসৰ বাবে প্ৰয়োজনীয় মছলাখিনি আগতে ঠিক কৰি লওঁ আহকচোন। মই মিক্সিত নহৰু দিছোঁ জোখমতে, আদা দিছোঁ অলপমান, কেঁচা জলকীয়া দিছোঁ কেইটামান, জিৰা গুড়ি দিছোঁ 2 চামুচ, ইলাচি দিছোঁ 6টামান, অলপমান ডালচেনি দিছোঁ। এতিয়া অলপমান পানী দি মই গোটেইখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈছে, মই এতিয়া ইয়াতে আলুখিনি দি দিছোঁ। আৰু অলপ নিমখ, অলপ হালধি গুড়ি দি ভালকৈ লৰাই দিছোঁ। এতিয়া আলুখিনি 2 মিনিটৰ কাৰণে মই ঢাকি থৈছোঁ। 2 মিনিট হৈছে, মই এতিয়া ঢাকনিখন উঠাই ভালকৈ লৰাই দিছোঁ। আলুখিনি ভাজা হৈছে, মই এতিয়া আলুখিনি এটা পাত্ৰত উঠাই ল'লোঁ। আলু ভাজা কেৰাহীতে তেল আছে, মই তাতে আৰু অলপ তেল দি দিম। এতিয়া তেলখিনি গৰম হৈছে, মই ইয়াতে তেজপাত 3 খিলা দিছোঁ, ইলাচি দিছোঁ 4টা, ডালচেনি দিছোঁ অলপমান, লং কেইটামান দিছোঁ, শুকান জলকীয়া 4টা দিছোঁ। গোটেইখিনি এতিয়া মই ভালকৈ লৰাই দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি মই ইয়াতে দি দিছোঁ, লগতে কেইফুটমান নহৰু দিছোঁ, কেঁচা জলকীয়া 3টা দিছোঁ আৰু গোটেইখিনি মই ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি ভাজা হৈছে, মই এতিয়া গুড়ি কৰি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ। এতিয়া 1 চামুচ নিমখ দিছোঁ, 1 চামুচ হালধি গুড়ি দিছোঁ, 1 চামুচ জলকীয়া গুড়ি দিছোঁ, 1 চামুচ চেনি দিছোঁ। এতিয়া গোটেইখিনি মই ভালকৈ লৰাই দিছোঁ। অলপ সময় ভালকৈ লৰাই মই ইয়াতে গৰম পানী আধা গিলাচ দি আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ। মছলাখিনি ধুনীয়া উতল এটা আহিছে, মই এতিয়া গোটেইখিনি এবাৰ ভালকৈ লৰাই দিছোঁ। দেখিব বৰ ধুনীয়া ৰং এটা আহিছে আৰু ধুনীয়া গোন্ধ এটা আহিছে। মই এতিয়া মছলাখিনি ধুই থোৱা মাংসখিনি দি দিছোঁ আৰু গোটেইখিনি এবাৰ মই ভালকৈ লৰাই দিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ। 5 মিনিট হৈছে, মই এতিয়া ঢাকনিখন আঁতৰাই গোটেইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া কাটি থোৱা জহা কোমোৰাখিনি মই ইয়াতে দি আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া 3 মিনিটৰ কাৰণে মই ঢাকনিখন আকৌ মাৰি দিছোঁ। ঢাকনিখন দি থ'লে জহা কোমোৰাখিনি অলপ সোনকালে সিজিব। 3 মিনিটমান হৈছে, মই এতিয়া ঢাকনিখন এবাৰ উঠাই আকৌ এবাৰ গোটেইখিনি মই লৰাই দিলোঁ। এতিয়া ভাজি থোৱা আলুখিনি মই ইয়াতে দি দিছোঁ
আলুখিনি ভাজোতেই যিহেতু ভালকৈ সিজিয়ে গৈছিলে, সেইকাৰণে মই এতিয়া আৰু ঢাকনিখন নিদিওঁ। অলপ সময় মই ভালকৈ লৰাই ধুনীয়া উতল এটা আহিবৰ কাৰণে ৰৈছোঁ। ধুনীয়া উতল এটা আহিছে। মই এতিয়া ইয়াতে গৰম মছলা 1 চামুচ দি আকৌ এবাৰ গোটেইখিনি ভালকৈ লৰাই দিছোঁ। মোৰ আজিৰ ৰেচিপিটো সম্পূৰ্ণ হৈছে। আপোনালোকে মোৰ আজিৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আগলৈ আপোনালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।